हेलो बंधुসকল नमस्कार मैं मिस्टर জামান और अपन জামান লাইভ। तो बंधुসকল आज এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আকৌ আহিছো। সো বন্ধুসকল এইটো ভিডিওত আপোনালোকক জনাম ডাকঘৰ কৰ্মচাৰী নিযুক্তি যেটো পোষ্ট আছে আপোনালোকে কেনেকৈ আবেদন কৰিব, কি কোৱালিফিকেশন লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, এই গোটেইখিনি বস্তু আপোনালোকে এইটো ভিডিওৰ যোগেদি পাব। আৰু বন্ধুসকল আপোনালোকক জনাও যে আপোনালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব, এইটো চেনেল সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো দবাই ৰাখিব যাতে আপোনালোকে প্ৰত্যেক সময়তে যেটো চাকৰি আহাৰ লাগা লাগে যাতে আপোনালোকে গম পাই যায়, আপোনালোকে যাতে গম পাই যায় তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি और लगते जनाओ जे केरियर जब पोर्टल ऑनलाइन.in जो वेबसाइट আছে আপোনালোকে যোনটো দেখি আছে এটো আছে কেৰিয়াৰ জব পোৰ্টাল অনলাইন.in। এইটো ওয়েবসাইটৰ যোগেদি আপোনালোকে যিকোনো জবৰ নটিফিকেশন পাব আপোনালোকে। আৰু এইটো লিংক যোনটো আছে মই ভিডিও ডেসক্ৰিপশনত দিয়া আছে, আপোনালোকে তাৰ পৰা গৈ আপুনি ডাইৰেক্ট এইটো ওয়েবসাইটলৈকে আহিব পাৰে। এইটো ওয়েবসাইটত আপোনালোকে সকলো তথ্য আপোনালোকে এইটো ওয়েবসাইটৰ যোগেদি আপোনালোকে ভিজিট কৰিলে পাই যাব। তো বন্ধুসকল মাধ্যমিক পক্ষত প্ৰকাশ কৰা হৈছে যে ডাকঘৰৰ নিযুক্তিৰ অধিসূচনা ইয়াত বৃহৎ সংখ্যক খালী পদত নিযুক্তি দিয়া হ'ব। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকাসকলে এই ভাল খবৰটো বিতংভাৱে জানক। ইয়াত অসমৰ সকলো বাসিন্দাই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত সকলো পুৰুষ মহিলাই কাম কৰিব পাৰিব। চাকৰিৰ প্ৰত্যাশীসকলে 18 বছৰৰ ওপৰ হ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাকৰি পোৱা সকলক প্ৰতি মাহে বিপুল পৰিমাণৰ দৰমহা দিয়া হ'ব। গতিকে চাকৰিটোৰ বাবে আবেদন কৰিব বিচৰাসকলৰ সুবিধাৰ বাবে চাকৰিটোৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। পদৰ নাম যোনটো আছে, যেটো পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰা হৈছে তাৰ নাম গ্ৰুপ সি। তো গ্ৰুপ সিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা ইয়াৰ লাগিব। ইয়াত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে কেৱল যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা মাধ্যমিক উত্তীৰ্ণ হোৱা উচিত। মানে মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰীলৈকে আপোনালোকে পাছ হ'ব লাগিব। বয়স 65 বছৰ তলৰ বয়সত সকলো চাকৰি আকাংক্ষী ইয়াত আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়স 65 বছৰৰ তলত হ'ব লাগিব, 56 বছৰৰ তলত হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা এইটো চাকৰি পোৱা আকাংক্ষীসকলক প্ৰতি মাহে 20,200 টকাৰ পৰা দৰমহা ষ্টাৰ্ট কৰা হ'ব। ঠিক আছে। আবেদনৰ পদ্ধতি আপোনালোকে যদি জানিব বিচাৰে ইয়াতে আবেদনৰ পদ্ধতি মই দি দিছো, আপোনালোকে সাইট ভিজিট কৰি আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব পোষ্টটো। ইয়াত আবেদন কৰিব বিচৰা সকলো চাকৰি আকাংক্ষীয়ে অফিচিয়েল ওয়েবসাইটৰ পৰা তলত দিয়া কাৰ্যালয়ৰ অধিসূচনাৰ পৰা পোনপটীয়াকৈ আবেদন পত্ৰ ডাউনলোড কৰি অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। সব বন্ধুসকল আবেদন প্ৰক্ৰিয়া গোটেইটো অফলাইন প্ৰক্ৰিয়া, আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব। এনে ক্ষেত্ৰত প্ৰথমে আবেদন পত্ৰখন ছপা কৰি আপোনালোকে প্ৰথমবাৰৰ বাবে আবেদন পত্ৰখন ডাউনলোড কৰি ল'ব। ডাউনলোড লিংকটো তলত দিয়া আছে। সো ডাউনলোড কৰি কিনে আপোনালোকে এটো প্ৰিন্ট কৰি উলিয়াব। তাৰ পিছত আবেদন পত্ৰৰ লগত প্ৰয়োজনীয় সকলো নথি সংলগ্ন কৰিব লাগিব। আপোনালোকৰ যেটো নথি আছে, আপোনালোকৰ কোৱালিফিকেশন, আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড গোটেইখিনি আপোনালোকে জেৰক্স কৰিব লাগিব আৰু এপ্লিকেশন ফৰ্মৰ লগত সংলগ্ন কৰিব লাগিব। আবেদন পত্ৰৰ ওপৰত সোঁফালে পাছপোৰ্ট আকাৰৰ ফটো এখন সংলগ্ন কৰিব লাগিব আৰু চাকৰি প্ৰাৰ্থীয়ে আবেদনৰ তলত নিজস্ব স্বাক্ষৰ দিব লাগিব। সকলো কাম শেষ হোৱাৰ পিছত চাকৰি প্ৰাৰ্থীসকলে আবেদনৰ মাচুল জমা কৰি ডাকঘৰৰ জৰিয়তে সকলোখিনি সিল খামত জমা দিব লাগিব। ঠিক আছে। তো ইয়াতে কি আপোনালোকে নথি জমা দিব লাগিব। প্ৰয়োজনীয় নথিসমূহ হৈছে মাধ্যমিক এডমিট কাৰ্ড বা বয়সৰ প্ৰমাণ আপোনালোকে দিব লাগিব। এডমিট কাৰ্ড অন্যথা জন্মৰ প্ৰমাণপত্ৰও দিব পাৰে। চাকৰি প্ৰাৰ্থীসকলৰ ধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ, আপোনালোকে কিমান কোৱালিফিকেশন কৰিছে, কিমান আপোনালোকৰ পঢ়া শুনা কৰা হৈছে, গোটেই সাৰ্টিফিকেট মাৰ্কশিট আপোনালোকে দিব লাগিব। পাছপোৰ্ট আকাৰৰ ফটো আপোনালোকে ফৰ্মত সংলগ্ন কৰিব লাগিব। আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে জেৰক্স কৰি দিব লাগিব। যদি আছে কাষ্ট সাৰ্টিফিকেট আপোনালোকে দিব। নিযুক্তিৰ প্ৰক্ৰিয়া ইয়াত প্ৰত্যক্ষ সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ঠিক আছে। ইয়াত প্ৰত্যক্ষ সাক্ষাৎকাৰ আপোনালোকে ইন্টাৰভিউ হ'ব। ঠিক আছে। ইন্টাৰভিউৰ জৰিয়তে আপোনালোকে নিযুক্তি কৰা হ'ব, কোনো ধৰণৰ এক্সাম নহয়। আপোনালোকে ইন্টাৰভিউৰ জৰিয়তে আপোনালোকে সাক্ষাৎকাৰৰ জৰিয়তে আপোনালোকে চাকৰিটো পাই যাব। আবেদনৰ তাৰিখ ইয়াত আবেদন কৰিবলৈ ইচ্ছুকসকলে সকলো চাকৰি আকাংক্ষীয়ে 19/3/2024 তাৰিখৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। ঠিক আছে বন্ধুসকল। তো বহুত সময় আছে আপোনালোকৰ তাত, মাৰ্চৰ 19 তাৰিখলৈকে আবেদনৰ সময়সীমা। সো আপোনালোকে আবেদন কৰিব পাৰিব। সো বন্ধুসকল আপোনালোকে এপ্লিকেশন ফৰ্মটো ইয়াতে দিয়া আছে, ইয়াতে চাব আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্ম। ইয়াতে আপোনালোকে হেৰত ক্লিক কৰিব। লগে ইয়াৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে ইয়াৰ পৰা আপোনালোকে ফৰ্মটো খোল খাই যাব। ইয়াতে আপোনালোকে ডাউনলোড কৰিব ফৰ্মটো আৰু প্ৰিন্ট আউট কৰিব। প্ৰিন্ট আউট কৰি গোটেই বস্তুখিনি ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টছখিনি সংলগ্ন কৰি পোষ্ট অফিচত আপোনালোকে ড্ৰাফট কাটিব লাগিব। তাৰ পিছত এটো আপোনালোকে চাইছে গোটেই নিয়ম ইয়াতে আছে, কি আছে কি সব ইয়াতে দিয়া আছে। সো এইখিনি আপোনালোকে একবাৰ পঢ়ি ল'ব আৰু লাষ্টত আপোনালোকে এটো ফৰ্ম আপোনালোকে পাই যাব। এটা দেখা পাইছে এনেক্সাৰ 1, এটো হৈছে মেইন ফৰ্ম। ইয়াতে আপোনালোকে ফটোটো সংলগ্ন কৰিব আৰু ইয়াতে আপোনালোকৰ নাম, ব্লক লেটাৰ, ৰেচিডেন্ট এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আইডি, ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে গোটেই ডেটাখিনি আপোনালোকে ভৰাব লাগিব। এটো হৈছে এপ্লিকেশন ফৰ্ম।
ঠিক আছে এই ফৰ্ম আপোনালোকে গোটেইখিনি আপোনালোকে বঢ়ি কেনে তাৰপিছত আপোনালোকে পোষ্ট অফিচত ড্ৰাফট কাটি কেনে আপোনালোকে জমা দিব লাগিব সো বন্ধুসকল আজিৰ ভিডিঅ'ত আছিলে এইখিনি এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কেৰিয়াৰ জব পৰ্টেল অনলাইন.in যোনটো ৱেবছাইট আছে এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিবলৈ নাপাহৰিব ইয়াত আপোনালোকে গোটেই তথ্যবোৰ পাই যাব সো বন্ধুসকল এইটোৰ লিংকো মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম আকৌ এবাৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব